নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, গেষ্ট্ৰিকৰ সমস্যা আমাৰ মাজত খুব সাধাৰণতে সকলো লোকৰে কম বেছি পৰিমাণে গেষ্ট্ৰিকত ভুগিয়ে থাকে। পেট জ্বলা ফুৰা, বুকু জ্বলা ফুৰা এই অনুভৱবিলাকেই হৈছে গেষ্ট্ৰিক। কিন্তু আমি কিছুমান যদি সৰু সুৰা অভ্যাস সলনি কৰোঁ আৰু সেইখিনিৰ ওপৰত যদি নিয়ন্ত্ৰণ ৰাখোঁ, তেন্তে আমি অতি সোনকালে গেছৰ পৰা মুক্তি পাব পাৰোঁ। আৰু কেইটামান মই সহজ সৰল কাৰ্যকৰী নিয়ম আপোনালোকৰ বাবে আজি লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোকৰ কিবা কামত আহা বুলি ভাবে, তেতিয়াহ'লে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰে নম্বৰ 1টো হৈছে আপোনালোকে দিনটো আৰম্ভ কৰক এগিলাচ গৰম পানীৰে। আৰু নম্বৰ 2টো হৈছে আপোনালোকে তেলত ভজা অতিশয় মছলাযুক্ত খাদ্য আৰু জ্বলা দিয়া খাদ্য এইবোৰ খাবলৈ কমাই দিয়ক। নম্বৰ 3টো হৈছে আপোনালোকে দিনে 4-5 বাৰ খাওক, কিন্তু অকণমান খাওক, কমাই খাওক। নম্বৰ 4টো হৈছে খোৱাৰ লগে লগে আপোনালোকে শুই নিদিব, অতি কমেও আধা ঘণ্টা সময় অপেক্ষা কৰক, তাৰপিছত শুব। নম্বৰ 5টো হৈছে মানসিক চাপ কমাবলৈ আপোনালোকে ধ্যান কৰক, নাইবা প্ৰাৰ্থনা বা হাঁহি ধেমালি কৰি সময়খিনি অতিবাহিত কৰক। নম্বৰ 6, আপোনালোকে খাই থাকোঁতে তাৰ মাজতে পানী নাখাব, হয় আগতে খাব, নহ'লে খাই উঠা অলপ পিছত খাব। নম্বৰ 7টো হৈছে আপোনালোকে ধূমপান আৰু মদ সম্পূৰ্ণৰূপে এৰাই চলক। প্ৰিয় দৰ্শকসকল, ৰাতি আহাৰ খাই আপোনালোকে 2 ঘণ্টাৰ পিছতহে আপোনালোকে শুবলৈ যাব। নম্বৰ 9টো হৈছে শাক পাচলিৰে ভৰপূৰ আহাৰ আপোনালোকে গ্ৰহণ কৰক। নম্বৰ 10, আপোনালোকে চাহ হওক বা কফি হওক এইখিনি খোৱাটো কমাই দিয়ক, সীমিত কৰি দিয়ক। নম্বৰ 11 হৈছে আপোনালোকে দিনটোত কমেও 20-ৰ পৰা 30 মিনিট সাহস নহ'লে অন্য ব্যায়াম কৰক। নম্বৰ 12টো হৈছে আপোনালোকে প্ৰতিদিনে একেখিনি সময়তে খাদ্যটো খাওক, হয় যিটো টাইমত খায় সেই একে টাইমটো ফিক্স কৰি ল'ব। নম্বৰ 13টো হৈছে বহুত সময় ধৰি আপোনালোকে একেখিনি জেগাতে বহি নাথাকিব, মাজে সময় উঠি অলপ চলা ফুৰা কৰক। নম্বৰ 14টো হৈছে আপোনালোকে পিঁয়াজ আৰু নহৰু অধিক ব্যৱহাৰটো কমাই দিয়ক, যিমান পাৰে কম পৰিমাণে ব্যৱহাৰ কৰক। নম্বৰ 15টো হৈছে খালী পেটত আপোনালোকে বহুত দেৰিলৈ নাথাকিব। নম্বৰ 16 হৈছে আপোনালোকে চেনিযুক্ত খাদ্য বা ক'ল্ড ড্ৰিংকছ অলপ কমাই খাবলৈ চেষ্টা কৰক। নম্বৰ 17 হৈছে খাবৰ সময় যিখিনি খাদ্য আপোনালোকে খাব সেইখিনি খুব বেছি গৰম বা খুব বেছি ঠাণ্ডা তেনেকৈ নাখাব। নম্বৰ 18 হৈছে আপোনালোকে শুবৰ সময়ত মাথাৰ যিটো অংশ সেইটো অলপ ওপৰত ৰাখি শুব। নম্বৰ 19টো হৈছে প্ৰিজাৰ্ভেটিভ যিবিলাক খাদ্য আছে, ফাষ্টফুড বা বটলত থকা যিবিলাক ক'ল্ড ড্ৰিংকছ সেইবিলাক এৰাই চলিবলৈ চেষ্টা কৰক। নম্বৰ 20টো হৈছে আপোনালোকে ওজনৰ ওপৰত নিয়ন্ত্ৰণটো ৰাখক। অধিক ওজনো আপোনাৰ গেষ্ট্ৰিকৰ সমস্যাৰ অন্য এটা কাৰণ হ'ব পাৰে। প্ৰিয় দৰ্শকসকল, আপোনালোকে যদি পাৰে এই 20টা সহজ নিয়ম দৈনিক আপোনালোকে নিজৰ জীৱনত অন্তৰ্ভুক্ত কৰকচোন। গেছৰ সমস্যা বহু শতাংশ কমি যাব আৰু আপোনালোকৰ পাচন শক্তিও বৃদ্ধি পাব। স্বাস্থ্য হৈছে জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পদ, সেয়েহে ইয়াক সুৰক্ষিত ৰখাটো আমাৰ বাবে অতি প্ৰয়োজন। ধন্যবাদ। আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাই ভাল পালে। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।